আমাৰ প্ৰভিজন আছে যদি এনেকুৱা ধৰণৰ ফেক একাউণ্ট খুলি পেলাই ফেচবুকত বাতৰি প্ৰচাৰ কৰে তেতিয়াহ'লে পুলিচ প্ৰশাসনে তেওঁৰ ওপৰত মানে একশ্যন ল'ব লাগে আণ্ডাৰ দ্য প্ৰভিজন ছেকশ্যন অফ 66/67 of IT ইনফৰমেশ্যন টেকনলজি এক্ট 2000 এইটো এক্টৰ আণ্ডাৰত মানে পুলিচ প্ৰশাসনে এই ব্যক্তিটোক বিচাৰি উলিয়াই তেওঁক জেলত দিব লাগে একশ্যন ল'ব লাগে আৰু জেলত দিব লাগে এইটো মই মানে পুলিচ প্ৰশাসনৰ ওচৰত মই অনুৰোধ ৰাখিছোঁ আমি বহি নাথাকোঁ আমাৰ ৰাইজে ইমান সহজতে মানে পঠিয়ান নাযায় আৰু আজি সেইকাৰণে মই ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ যে এইটো একেবাৰে মিছা কথা ইউ পি পি এল দলে আমাৰ ৰাইজক বিচলিত কৰিবৰ কাৰণে মোৰ পেজ খুলি পেলাই এই বাতৰিটো প্ৰচাৰ কৰিছে গতিকে ৰাইজ আপোনালোকে কোনো ধৰণৰ বিচলিত হ'ব নালাগে বিশ্বাস কৰিব নালাগে আমাৰ BPF দলটো সদায় সক্ৰিয় দল হিচাপে ৰাইজৰ মাজত থাকিব সাংঘাতিক ধৰণৰ মানে ক্ৰাইম কৰা হৈছে বুলি মই ক'ব বিচাৰোঁ যে মইতো BPF দলৰ সক্ৰিয় এগৰাকী নেত্ৰী মানে BPF দলৰ কাৰণে মই যিমান পাৰোঁ চেষ্টা কৰোঁ কাম কৰিবৰ কাৰণে ভাল ৰাইজৰ প্ৰতি ভাল কাম কৰিবৰ কাৰণে চেষ্টা কৰোঁ ৰাইজৰ প্ৰতি ভাল দৃষ্টি ৰাখিবৰ কাৰণে মই চেষ্টা কৰোঁ সেই ক্ষেত্ৰত UPPL দলৰ কোনোবা ব্যক্তি হ'ব লাগে যে তেওঁৰ দুষ্ট প্ৰবৃত্তিৰ মানুহ এগৰাকীয়ে মোৰ পেজ একাউণ্ট খুলি পেলাই ফেক মানে বাতৰি প্ৰচাৰ কৰিছে যে সেইটো মই তীব্ৰভাৱে গৰিহণা দিছোঁ এনেকুৱা ধৰণৰ কাম যাতে ভৱিষ্যতে নকৰে তাৰ কাৰণে মই সকীয়াই দিছোঁ আৰু এই যে মোৰ পেজটো ফেক একাউণ্টৰ পেজটো খুলি পেলাই মোক এনেকুৱা ধৰণৰ প্ৰচাৰ কৰাটো অপপ্ৰচাৰ কৰাটো মই একশ্যন ল'ব লাগে বুলি মই আমাৰ পুলিচ প্ৰশাসনক মই অনুৰোধ কৰিম যাতে তেওঁলোকে যিগৰাকী ব্যক্তিয়ে এই ফেক একাউণ্ট খুলি পেলাই মোৰ ভাৱমূৰ্তি বিনষ্ট কৰিবৰ কাৰণে আৰু দলত মোৰ ভাৱমূৰ্তিটো মানে বিনষ্ট কৰি দিবৰ কাৰণে যি গৰাকীয়ে চেষ্টা কৰিছে তেওঁক মানে উলিয়াই পানিছমেণ্ট দিব লাগে আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট মহিলা শাখা তেওঁলোকে মানে কোকৰাঝাৰ পুলিচ থানাত গৈ পেলাই তেওঁলোকে এই পেজৰ ওপৰত FIR দিব আজিয়ে মানে তেওঁলোকে FIRটো লজ কৰিব আৰু মই ৰাইজৰ ওচৰত মানে প্ৰাৰ্থনা ৰাখিছোঁ এই যিটো ভুৱা বাতৰিটো প্ৰচাৰ কৰিছে সেই প্ৰচাৰ কৰা বাতৰিটো আপোনালোকে বিশ্বাস কৰিব নালাগে আমাৰ BPF দলটো এতিয়াও মানে সুৰক্ষিত হৈ আছে আৰু মই BPF দলৰ হৈয়ে মানে সক্ৰিয়ভাৱে কাম কৰিছোঁ আৰু ৰাইজৰ ওচৰত থাকি পেলাই সকলো সমস্যা দূৰ কৰিবৰ কাৰণে মই চেষ্টা কৰি আছোঁ গতিকে মোৰ ওপৰত কোনো ধৰণৰ সন্দেহ কৰিব নালাগে মই BPF দলৰ হৈ পেলাই সদায় কাম কৰি আহিছোঁ আৰু ভৱিষ্যতেও কাম কৰি থাকিম মই কোনো UPPL দলৰ কাৰণে ভোট খোজা মই মানুহ নহওঁ গতিকে ৰাইজক মই অনুৰোধ কৰিছোঁ এই ভুৱা প্ৰচাৰটো আপোনালোকে বিশ্বাস নকৰিব আৰু BPF দলতে থাকি BPF দলে আকৌ পুনৰবাৰ চৰকাৰ গঠন কৰিব এইটো একেবাৰে ধ্ৰুৱ সত্য হয় গতিকে আপোনালোকে কোনো ধৰণৰ মানসিকভাৱে দুৰ্বল হ'ব নালাগে সক্ৰিয় হৈ পেলাই আপোনালোকে নিজৰ অঞ্চলৰ কাৰণে কাম কৰিবৰ কাৰণে আগবাঢ়িব লাগে এইখিনি মই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সেইটো আপোনালোকৰ TV চেনেলৰ মাধ্যমত মই দেখিছোঁ সেইকাৰণে মই আজি শ্ৰীৰামপুৰ গেটত গৈছোঁ তাত যাতে খোৱা যিটো দিয়া হয় সেই খোৱাত যিটো যেনেকুৱা ধৰণৰ ছিষ্টেমত দিব লাগে তেনেকুৱা ধৰণৰ ছিষ্টেমত দিয়া হয় তাৰ কাৰণে মানে যাতে ভুল নহয় তাৰ কাৰণে মই গৈছোঁ তাত গৈ পেলাই দেখা পাইছোঁ যে যিবিলাকে খায় তাহাঁতে নিয়ম কানুনটো মানিব নোখোজে কাৰণ তেওঁলোক শ্ৰমিক হয় শ্ৰমিক কাৰণে যিবিলাক
প্ৰভিজন বা গাইডলাইন সেই গাইডলাইনটো মানিব নিবিচাৰে নিয়মটো মানিব নিবিচাৰে ডাষ্টবিন আছে ডাষ্টবিনত পেলাব নিবিচাৰে য'তে ত'তে পেলাইছে তো আমাৰ তাত তেনেকুৱা ধৰণৰ প্ৰভিজনৰ আশা নাই যে খাই থকা অৱস্থাত তেওঁলোকে মাইকত এনাউন্স কৰিব লাগে যে আপোনালোকে খোৱা যিটো পাত কাগজ সেইটো ডাষ্টবিনত পেলাব লাগে সেইটো কৈ থাকিব লাগে আৰু এইটো প্ৰভিজনটো তেওঁলোকে বনোৱা নাই মই তেওঁলোকক কৈছোঁ এনেকুৱা ধৰণৰ প্ৰভিজন ৰাখিব লাগে বুলি আৰু বৰষুণৰ সময়ত কষ্ট পাইছে কিছুমানে যথেষ্ট কষ্ট পাইছে আৰু যিবিলাক আমাৰ দুখীয়া তেওঁলোকে ইমান দিন ধৰি পেলাই একেটা কামকে কৰি আহিছে আমনি লাগিছে ভাগৰ লাগি গৈছে তেতিয়া অলপমান ভুল হয় আৰু অলপ ত্ৰুটি হয় কিছুমান মানুহ আহিছে সোনকালে তেওঁলোকক মানে কিবা এণ্ট্ৰি কৰা নাই আৰু স্ক্ৰিনিং কৰা নাই এনেকুৱা ধৰণৰ হয় কাৰণ আজি অলপ হালকা হৈছে আজি বাহিৰৰ পৰা অহা মানুহবিলাক সোমোৱাবিলাক অলপ হালকা হৈছে কিন্তু যোৱাকালিলৈকে যথেষ্ট ভিৰ আছিলে ভিৰ থকাৰ কাৰণে মানুহবিলাকে যিমান সুন্দৰকৈ তেওঁলোকক মানে স্ক্ৰিনিং কৰিব লাগে সময়মতে আহি পাব লাগে সেইখিনি হোৱা নাছিল কিন্তু আজিৰ পৰা তেওঁলোকে সুন্দৰকৈ কৰিছে আৰু মই নিজে